নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি এটা পেন ষ্টেণ্ড বনাইছিলোঁ, তাৰে ভিডিঅ' লৈ আহিছোঁ। একচুৱেলি পেন ষ্টেণ্ডটো বনোৱাত মোৰ পাৰফেক্ট নহ'ল, তথাপিও বনাইছোঁ যিহেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। একচুৱেলি মই কেইটামান ভুল কৰিলোঁ, তো সেই ভুল কৰাৰ কাৰণে একচুৱেলি ভালকৈ নহ'ল। আপোনালোকে যদি সেই ভুলকেইটা নকৰে নিশ্চয় ভাল হ'ব। মই দুখন কাৰ্ডবৰ্ড কাটি লৈছিলোঁ আৰু সেই দুখন থৈ দিছোঁ। এতিয়া মই ইয়াত পানী খোৱা বটল লৈছোঁ। প্ৰথম ভুলটোতো এইটোৱে কৰিলোঁ, এই পানী খোৱা বটলকেইটা একদম নল'ব। আপোনালোকে মোটা বটল ল'ব, যিটো যেনেকুৱা স্প্ৰাইট বা থাম্ছ আপবিলাকত যি মোটা বটল থাকে সেইটো ল'ব, সেইটো দি ভাল হ'ব। এইকেইটা বটল একদম পাতল, তো সেইকাৰণে ইমান ভাল নহ'ল। এতিয়া মই এটা পুৰণা পেণ্ট আছিল মোৰ, সেইটোৰে কাপোৰ লৈ কিনে ইয়াতে লগাই দিছোঁ। আপোনালোকে কাপোৰৰ সলনি কাগজ দিব পাৰে বা বেলেগ পাতল কাপোৰো দিব পাৰে। এটাতো বটলকেইটা পাতল আছিল আৰু মোৰ কাপোৰটো মোটা দি দিলোঁ, সেইকাৰণে বেছি বেয়া হ'ল। পাতল হ'লে পাতল কাপোৰ দিলেই বেছি ভাল হ'লে হয় চাগে। যি কি নহওক বনালোঁ যিহেতু, এইকেইটা মই লগাই ল'লোঁ বটলকেইটা। এতিয়া এই কাৰ্ডবৰ্ড দুখন লগাই ল'ম, তাতেও মই সেনেকৈ একে কাপোৰ লগাই ল'ম। এই ছেম কাপোৰ ইয়াতে লগাই দিম। এতিয়া বটলকেইটাটো লগোৱা হৈ গ'ল, কাপোৰ লগোৱা। এতিয়া সৰু সৰু কাৰ্ডবৰ্ড কেইখনমান কাটি লৈছোঁ। কাৰ্ডবৰ্ড কেইখন কাটিছোঁ কিয়, যেতিয়া মই বটলকেইটা ষ্টেণ্ড কৰিম কাৰ্ডবৰ্ডখনৰ ওপৰত, তেতিয়া যেন ভালকৈ লাগি থাকে। সেইকাৰণে ইয়াৰে ওপৰত প্ৰথমে মই কাৰ্ডবৰ্ড লগাই ল'ম। 3টা বটলৰ ওপৰতে লগাই ল'ম। ভিতৰৰ পৰা হেঁচি হেঁচি লগাই ল'লোঁ। এতিয়া ইয়াৰে ওপৰত মই ধুনীয়াকৈ মানে নেদেখিবৰ কাৰণে ঘৰতে ৰিবন আছিলে, তো ৰিবন ইউজ কৰিছোঁ, যেন কাৰ্ডবৰ্ডখন দেখা নাপায়, লুকাই থাকে। তো এইখিনি প্ৰথমে লগাই ল'লোঁ মই ৰিবনকেইডাল। গোটেইকেইটাতে লগাই ল'ম একেধৰণে। টানি টানি লগাই দিব। এতিয়া ইয়াতে লেচ আছিল ঘৰতে পুৰণা, তো লেচকে লগাই দিলোঁ। আপোনালোকে যিকোনো ধৰণৰ বেলেগ বেলেগ ষ্টাইলো বনাব পাৰে, বেলেগ বেলেগ কাপোৰ বা কাগজেৰে ড্ৰয়িং কৰিও বনাব পাৰে। এইকেইটা হৈ গ'ল। এতিয়া ওপৰতো একে লেচ লগাই দিম। তো এনেধৰণে লগাই দিলোঁ গোটেইকেইটাতে। প্ৰথমে ৰিবন লগালোঁ, তাৰ ওপৰত এনেকৈ লেচ লগাই দিলোঁ। এতিয়া মই এইকেইখন বটলকেইটা ইয়াতে ষ্টেণ্ড কৰি দিম বৰ্ডখনত। ভিতৰৰ পৰা অলপ হেঁচি দিলে ধুনীয়াকৈ লাগি যাব। সৰু বটলটো ভাল হৈছে, বাকীকেইটা ইমান ভাল নহ'ল। এতিয়া এইখিনি হৈ গ'ল। চাইডে চাইডে যিবিলাকত লগা নাই গ্লু গানেদি লগাই দিলে হ'ল। ষ্টেণ্ড হৈ গ'ল। এতিয়া মই একে লেচ ইয়াতেও লগাই দিছোঁ কাৰ্ডবৰ্ডখনত, দেখিব ধুনীয়া লাগিব তেতিয়াহে। এইটো অলমষ্ট হৈ গ'ল। এতিয়া মোৰ সৰু সৰু কেইটামান সেই ঊলেদি বনোৱা ফুল আছিলে, তাকে লগাই দিম। এইকেইটা ফুল চাগে চবে বনাব জানেই, এইকেইটা মোৰ আগৰে বনোৱা আছিল, তো এইকেইটা ইয়াতে লগাই দিলোঁ। তো পেন ষ্টেণ্ডটো অলমষ্ট হৈ গ'ল। ভাল হ'লেও বেয়া হ'লেও কিবা এটা বনালোঁ যিহেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।